নমস্কাৰ বন্ধুসকল, মোৰ সপোনৰ গাড়ীখন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখন হৈ গ'ল মোৰ পাৰ্চনেল ইউজ কৰা আপোনাৰ XUV500 হয়। মই আজি 5-6 বছৰতে গাড়ীখন ইউজ কৰি আছোঁ। গাড়ীখনৰ আমি সুবিধা অসুবিধা, গাড়ীখনৰ কি কি প'ৰ্টছ আছে কনছ আছে, আমি গোটেই ভিডিঅ'টোত আপোনালোকক শ্বেয়াৰ কৰিম আৰু গাড়ীখনৰ ডিটেইলছবোৰ জানিবলৈ আপোনালোকে গোটেই ভিডিঅ'টো ভালদৰে চাই থাকিব। চনৰ গাড়ী হয়। ইণ্টেৰিয়ৰটো দেখিও মানে এতিয়াও প্ৰিমিয়ামেই লাগে দেখি পেলাই মোৰ। চাই লওক বন্ধুসকল, গাড়ীখন এবাৰ ষ্টাৰ্ট দি দেখাই দিছোঁ। গাড়ীখন আপোনাৰ ৰানিং হৈছে 1,06,071। এতিয়াও মানে গাড়ীখনৰ এটা চেল্ফতে গাড়ীখন ষ্টাৰ্ট হয়, কোনো ধৰণৰ লং চেল্ফ নলয়। যদি লং চেল্ফ লয় তেতিয়া গম পাব গাড়ীখনৰ কিবা প্ৰব্লেম আছে বুলি। তাৰপৰা ইঞ্জিনৰ কণ্ডিশ্যন যথেষ্ট ধুনীয়া, পাৱাৰ ৱাইজো গাড়ীখন যথেষ্ট ধুনীয়া। তাৰপৰা আপোনাৰ 6টা এয়াৰবেগ পাব, আপোনাৰ ESP পাব, ইঞ্জিন ষ্টাৰ্ট পাব, আপোনাৰ এম্বিয়েণ্ট পাব। এতিয়াও গাড়ীখনত এম্বিয়েণ্ট লাইট আছে, আপুনি এম্বিয়েণ্ট চলাবও পাৰিব। আপোনাৰ এইবিলাকত আপোনাৰ এম্বিয়েণ্ট হয়, এইটো চাই লওক বন্ধুসকল। ওপৰত এম্বিয়েণ্ট লাইট পাই যাব। তাৰপিছত আৰ্মৰেষ্টটো চাই লওক, আপোনাৰ ফুল গ্লাভ বক্স পাব গাড়ীখনত। এইটো চাই লওক আপোনাৰ ইয়াতে আপোনাৰ AC চিষ্টেমটো আছে। আপুনি যদি বোলে ঠাণ্ডা আপুনি স্প্ৰাইটৰ বটল বা পানীৰ বটল এটা যদি ৰাখে আপুনি ইয়াত ৰাখিব পাৰিব। আপোনাৰ যোনবিলাক ষ্টিৰিংটো হয়, ষ্টিৰিংটো আপুনি এডজাষ্ট কৰি ল'ব পাৰিব। আপুনি চাই লওক, এইটো চাই এইটো আপুনি আপ এণ্ড ডাউন কৰিব পাৰিব। তাৰপৰা আপুনি এইটো হাইটটো আপুনি এডজাষ্ট কৰিব পাৰিব, আপ এণ্ড ডাউন কৰিব পাৰিব। তেতিয়াৰ দিনতে মানে এইটো যথেষ্ট আপোনাৰ ফিচাৰ্ছ আছিল গাড়ীখনত। গাড়ীখন লৈ মানে আপুনি যদি লং জাৰ্ণি কৰে, বোলে মই 2000 কিলোমিটাৰ যাওঁ, আমি প্ৰয়াগৰাজলৈ গৈছোঁ গাড়ীখন আজি 6 মাহৰ আগতে, আপুনি তেনেকৈও আপুনি গাড়ীখন লৈ যাব পাৰিব যথেষ্ট দূৰলৈ আপুনি। কাৰণ এইবিলাক বস্তু এডজাষ্টেবল হৈ যায়, আপোনাৰ কোনো কাৰণত নেকত আপোনাৰ পেইন নাহে। সাধাৰণতে আপুনি যদি এখন সৰু চেডান গাড়ী চলায় আপোনাৰ নেক পেইন হয়, আপুনি এইখনত এডজাষ্ট কৰি চলালে আপোনাৰ নেকৰ পেইন নাহে। আপোনাৰ 5.7 হয় মোৰ হাইটটো। মোৰ হিচাপত গাড়ীখন আপোনাৰ এইটো এডজাষ্ট কৰি থোৱা আছে চিটটো। আপোনাৰ লেগ স্পেচটো চাই লওক কিমান বেছি। আৰু এইখন চাই লওক বন্ধুসকল, গাড়ীখনৰ ইঞ্জিনটো আপুনি এবাৰ চাই লওক। গাড়ীখনৰ বহুত ধুনীয়া প্ৰিমিয়াম বনাইছে মানে গাড়ীখনৰ ইঞ্জিনটো। আপুনি কভাৰটো চাই লওক, আপোনাৰ ইঞ্জিনটো আপুনি এখন এল্ট'ৰ ইঞ্জিন চাওক, আপুনি এখন বলেৰ' ইঞ্জিন চাওক, আৰু এইখন গাড়ী ইঞ্জিনটো চাওক। যথেষ্ট আপোনাৰ ফিট এণ্ড ফিনিছ গাড়ীখনত যথেষ্ট ধুনীয়া পাব। গাড়ীখনৰ ইঞ্জিনৰ পাৱাৰ হৈ গ'ল 140 bhp আৰু টৰ্ক হৈ গ'ল আপোনাৰ 330 নিউটন মিটাৰ টৰ্ক। মানে আপুনি যদি গাড়ীখন লৈ পেলাই 180টো যদি গাড়ীখন চলায়, আপোনাৰ ধৰা কোনো ধৰণৰ আপোনাৰ প্ৰব্লেম নাহে। কিছুমান সৰু সুৰা অসুবিধা আছে, যেনেকৈ ধৰক আপুনি ডোৰটো খুলিলে আপুনি এতিয়া লগাইছে, আপোনাৰ ধৰা লক নহয় কোনোবা সময়ত, এই বস্তুটো কোনো সময়ত জাম হৈ যায়। তো এনেকুৱা কিছুমান সৰু দৰজাৰ ধৰিব, এনেকুৱা ৰিলেটেড সৰু সুৰা কিছুমান প্ৰব্লেম আহিব পাৰে। মই এই প্ৰব্লেমটো আপোনাৰ ফেচ কৰিছোঁ। আৰু তেনেকুৱা গাড়ীখনৰ মেজৰ ইছ্যু নাইকিয়া, ইলেক্ট্ৰনিক অলপমান প্ৰব্লেম আছে। আৰু কিছুমান হৈ গ'ল গাড়ীখনৰ মেইনটেনেন্সটো অলপমান বেলেগ গাড়ীতকৈ অলপমান হাই হয়। যেনেকৈ আপোনাৰ ছাছপেনচন ৰিলেটেড কিছুমান প্ৰব্লেম আহে, যদি আহি যায় মানে মেইনটেনেন্সটো বহুত হাই হয় গাড়ীখনত। বাকী ইঞ্জিন ৰিলেটেডটো গাড়ীখন যথেষ্ট ধুনীয়া হয়। আমি এবাৰ গাড়ীখন ড্ৰাইভ কৰি আপোনালোকক দেখাই আছোঁ। বনগল চাইকেল বৰ্তমান আমি গাড়ীখন ড্ৰাইভ কৰি আছোঁ। গাড়ীখন পাৱাৰ ৱাইজ যথেষ্ট ধুনীয়া হয়। আমি এতিয়া পিকআপটো দেখাই আছোঁ। অলপমান গাড়ীখনত বডিত ভাইব্ৰেশ্যন আছে। গাড়ীখনত 0 to 100 আপোনাৰ লয় মাত্ৰ আপোনাৰ কিমান ছেকেণ্ডত, 12 পৰা 13 ছেকেণ্ডত গাড়ীখনে আপোনাৰ 0 to 100 গাড়ীখন লৈ লয়। যদি ভাল ৰাস্তা হয়, আপোনাৰ ধৰা কেবিন নইজটো ধৰিব, আপোনাৰ গাড়ীখনৰ পৰা যোনবিলাক টায়াৰৰ নইজ নাহে বা আপোনাৰ বাহিৰৰ নইজটো ভিতৰলৈ আপোনাৰ নাহে, এইবিলাকত কোনো অসুবিধা নাই। কিন্তু বডিত অলপমান ৰেটলিং নইজ আপুনি আহি যায় গাড়ীখনত পুৰণা হৈ গ'লে XUV। এইটো গাড়ীখনৰ ধৰা এটা মেজৰ প্ৰব্লেম বুলি আপুনি ক'ব পাৰে গাড়ীখনত। তাৰপৰা গাড়ীখন আৰু এটা প্ৰব্লেম হৈ গ'ল বা ছাছপেনচন ৰিলেটেড, অলপমান মানে বেলেগ গাড়ীতকৈ সোনকালে আহে ছাছপেনচনৰ প্ৰব্লেমটো। আৰু যদি আহিলে মানে খৰচাটো বেছি হয়। মেইন প্ৰব্লেমটো সেইটো, মানে মেইনটেনেন্সটো অলপমান হায়াৰ ছাইডত যায় গাড়ীখনৰ। ছাছপেনচনৰ খৰচাটো অলপমান পটককৈ আহে। আপোনাৰ ধৰিবা এনেকুৱাবিলাক ৰেটলিংবিলাক আহে। তাৰপৰা আপোনাৰ ধৰা ভইচ কমাণ্ডটো বৰ্তমান ৱৰ্ক কৰা নাইকিয়া। তাৰপৰা যোনটো আপোনাৰ এই মিনাৰকেইটা আপোনাৰ এডজাষ্টেবল হয় ইলেক্ট্ৰনিকলি, এইবিলাক বোধহয় কাম নকৰা হৈ যায় কোনোবা সময়ত। তো তেনেকুৱা সৰু সুৰা ধৰিব আপোনাৰ ইলেক্ট্ৰনিক প্ৰব্লেমবিলাকে আৰু অলপমান ছাছপেনচনটো অলপ মেইনটেনেন্সটো অলপ হায়াৰ ছাইডত হয়। বাকী গাড়ীখন আমি বৰ্তমান ৰাফ ৰোডত চলাই আছোঁ। এইটো চাই লওক ৰাস্তাটো বন্ধুসকল, বেয়া ৰাস্তাত চলাই আছোঁ। ধৰিব তেনেকুৱা কোনো ধৰণৰ এনেকুৱা প্ৰব্লেম নাই। অলপ ছাছপেনচনটো ষ্টিফ হয়। তাৰপৰা গাড়ীখন যদি আপুনি ভাবে বোলে মই প্লেইন ৰাস্তাত চলাওঁ, মেইনলি হাইৱে ড্ৰাইভ হয়, তেতিয়া এনেকুৱা গাড়ীখন যথেষ্ট সুবিধা হয়। যদি আপুনি বোলে ভাবে মই মেইনলি ড্ৰাইভ কৰোঁ অৰুণাচলত, তেনেকুৱাত ধৰিব আপোনাৰ গাড়ীখনে অকণ পাৱাৰটো লেক কৰে। কি হয়, গাড়ীখন যদি RPMটো হাই হয় তেতিয়া গাড়ীখনে ফুল পাৱাৰ পায়। কিন্তু এতিয়া মানে কি হয়, যেতিয়া আপুনি পাহাৰত চলায়, যেতিয়া লোৱাৰ RPMত কেতিয়াবা পাৱাৰটো অকণমান লেক কৰে, এতিয়া কি হয় গাড়ীখন অকণমান চলাবলৈ অসুবিধা হয়। সেইটো কাৰণে ধৰিবা সাধাৰণতে আপুনি অৰুণাচল হওক বা শ্বিলং হওক তেনেকুৱা জেগাত ধৰিবা পাৰ্চনেলি গাড়ী হিচাপে কোনোৱে ইউজ নকৰে। আৰু যদি আপুনি অসমত চলাই কেতিয়াবা এদিনৰ কাৰণে যদি আপুনি পাহাৰত যায়, তেতিয়া আপোনাৰ একো প্ৰব্লেম নাপায়। আৰু এইখন গাড়ী আমি চেল কৰিম মাত্ৰ 3 লাখ টকা দি গাড়ীখন আমি চেল কৰিম। আৰু আহিলে ধুনীয়াকৈ আমি গাড়ী ডিটেইলছৰ ভিডিঅ' এটা আমি ইউটিউব ভিডিঅ'ত বনোৱাই আছে, আপোনালোকে চাব পাৰিব গাড়ীখন এক্সিডেণ্টেল নে নন এক্সিডেণ্টেল। এইবিলাক ভিডিঅ' আমি সদায় বনাই থাকোঁ। তেনেকুৱা আপুনি ভিডিঅ'ত আপুনি চাবগৈ পাৰিব গাড়ীখনৰ বিষয়ে। আৰু আপোনালোকে মোৰ সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আমি এনেদৰে সদায় ভিডিঅ'বোৰ আপোনালোকক দি থাকিব পাৰোঁ।